গুড মৰ্নিং আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আৰু আমাৰো ভালেই বাৰু হেয়াই আৰু আপোনালোক সকলোকে দীপাৱলীৰ বহুত শুভেচ্ছা যাচিলোঁ এই পোহৰেৰে যাতে আপোনালোকৰ জীৱনবোৰো ৰঙীন আৰু আনন্দময় হৈ তোলক হেয়াই এতিয়া আমি বৰ বিশেষ কাম এটাৰ কাৰণে যাবলৈ ওলাইছোঁ ভাবিছোঁ আপোনালোককো লৈ যাওঁ যিখিনি পাৰোঁ সেইখিনি দেখুৱাম বাৰু আজি ঘৰলৈ আজি যেহেতুকে ধনতেৰছ আৰু সেইটো কাৰণে আজি কিবা এটা বস্তু আনিবলৈ গৈ আছোঁ আমাৰ এটা সৰু সপোন বুলি ক'লেও বেয়া নহয় সেইটো আজি পূৰ কৰিবলৈ গৈ আছোঁ তেনেহ'লে আপোনালোকে পিছে পৰে গম পাব ভিডিঅ'টো চাই থাকিলে তেনেহ'লে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব বলক তেনেহ'লে যাওঁ A few moments later এতিয়া আমি আহি পালোহি যোৱাকালি কিছুমান ফৰ্মেলিটি পূৰা কৰা হৈ গ'ল সেইকাৰণে আজি বৰ বিশেষ কাম নাই এতিয়া খালি অলপমান কাগজ পত্ৰৰ কাম অলপমান বাকী আছে সেইখিনি কৰি আছে আৰু এয়া এওঁৱে ভিডিঅ' কৰিছে ৰৈ আমনিও লাগিছে কিন্তু কিবা এটা পাবলৈতো ধৈৰ্য ধৰিবই লাগিব নহয় জানো এয়া মই বহি আছোঁ ইয়াত আৰু কি কৰিম আৰু মোবাইলটোকে চাই আছোঁ এতিয়া ফাইনেলি আমাৰ কাম হৈ গ'ল এতিয়া তেওঁলোকে কৈছে আপোনালোকে অলপ পাছত গাড়ীখন নিব পাৰিব যিহেতুকে গাড়ীখন অকণমান ধুই মেলি চাফা কৰি দিব সেয়াই আৰু সেইখিনি লেমিনেশ্যন কৰিব আৰু কিবা কিবি কাম থাকে তেওঁলোকৰ সেইখিনি কৰিব এয়া স্কুটিখনৰ লগত দিছে দুটা হেলমেট দুটা বহুত দৰকাৰী বাৰু কি বনাইছা বাবু কি হে তুমি ফাকু খেলিছা নি খেলিছা মুখখন চা আমাৰ ধুন আৰু মিচিয়ে এয়া ৰংগলী বনাইছে দেই সৰুজনীয়ে মানে কি কৰিছে আৰু ৰংবোৰ পাই মানে তাই একদম ক'ব পৰা নাই খালি ৰংবোৰেদি মাত্ৰ ইয়াৰ গালত লগাইছে তাৰ গালত লগাইছে আৰু এয়াই না আনন্দী হৈছে A few moments later হেল্ল' এভৰিৱান মুখত দেখিছেনে কিবা এটা লগাইছোঁ আৰু দিৱালী সেইটো কাৰণে আৰু দিৱালী বুলি ভালেই লাগিছে কিন্তু বহুত বেছি বৰষুণ সেইটো কাৰণে মনটো বেয়া লাগি আছে যিখিনি ভাবিছিলোঁ সেইখিনি কৰিব নোৱাৰিম তথাপিও আৰু মনত এটা হেঁপাহ আছে সেইকাৰণে অকণমান ভিতৰতে যিখিনি পাৰোঁ সেইখিনি কৰিছোঁ এতিয়া মই বনাই আছোঁ পায়স দিনটোৰ প্ৰায়ভাগ কাম কৰি আজৰি চাফ চিকুণ সকলোতো আগৰ পৰা হৈয়ে আছিলে আজি অকণমান ডেক'ৰেশ্যন কৰিলোঁ আপোনালোকক দেখুৱাম বাৰু ভিডিঅ'টোত আৰু এতিয়া মই বনাই আছোঁ পায়স যিহেতুকে আজি গোবৰ্ধন পূজা আৰু আমাৰ ঘৰৰ গৰুকেইটাক খুৱাবলৈ পায়স অকণমান বনাইছোঁ সেয়াই আৰু সিহঁতক আজি ধুনীয়াকৈ পায়স খুৱাম সেয়াই তেনেহ'লে চাই থাকিব ভিডিঅ'টো এয়া পায়স বনাইছোঁ গৰুৰ কাৰণে আমিও খাম বাৰু ইয়াৰ পৰাই আৰু এয়া বনাইছোঁ মেগী হাজবেণ্ডৰ হেনো কাম কৰি ভোক লাগিছে কৈছে মোৰ বহুত ভোক লাগিছে দেই সেইকাৰণে আৰু এয়া বনাইছোঁ তেওঁক দিম খাবলৈ ভাত খালে বাৰু তথাপিও ভোক লাগিছে বোলে সেইকাৰণে মেগী অকণমান বনাই দিছোঁ আৰু এইফালে এয়া পায়সখিনি আগতীয়াকৈ বনাই থৈছোঁ ঠাণ্ডা হ'ব নহ'লে গৰুখিনিয়ে খাবলৈ দিগদাৰ পাব এইফালে বহাই দিছোঁ কাবুলী বুট বইল হ'বলৈ দিছোঁ আৰু এয়া মেগী হৈ গ'ল পূজা কৰি হৈ গ'ল এতিয়া অকণমান দেৰি প্ৰসাদ খালোঁ প্ৰসাদ খাই বহিলোঁ আৰু বহি মেলি ভাবিলোঁ এতিয়া খাবলৈ বনাওঁ আৰু যোগাৰ কৰোঁ খোৱা বোৱাৰ সেয়াই আৰু এতিয়া বনাইছোঁ পুৰি আৰু ইফালে এওঁৰ কাৰণে ৰুটি বনাইছোঁ যিহেতুকে এওঁ পুৰি নাখায় সেয়াই আৰু এইফালে কাবুলী বুট বনাইছোঁ পায়স আকৌ ৰুটি সেয়াই আজি একো নাই ভাতো বনাইছোঁ কেইটামান ৰুটি খালে অকণমান গেছ লাগে সেইকাৰণে বা পুৰি খালে গেছ লাগে সেইকাৰণে অকণমান ভাত খাম আৰু সেয়াই তেনেহ'লে আকৌ লগ পাম আপোনালোকক এয়া কাবুলী বুটৰ তৰকাৰী হৈ গ'ল এনেকৈ বনাইছোঁ একেবাৰে চিম্পুল ৰেচিপি পিঁয়াজ নহৰু নিদিয়াকৈ যিহেতুকে আজি লক্ষী পূজা পিঁয়াজ ৰচুন একো ব্যৱহাৰ কৰা নাই আৰু এইফালে বনাইছোঁ এয়া ৰুটি আৰু এইফালে এয়া পুৰি হৈ গ'ল নহ'লে এতিয়া আৰু খোৱাৰহে কথা সোনকালেই খাম
ভোক লাগি আছে দিনটো খোৱা নাই আজি লক্ষ্মী পূজাৰ কাৰণে দিনটো একো খোৱা নাই আৰু সেয়াই আৰু কোনে কোনে ব্ৰতত থাকে আপোনালোকে জনাবচোন প্ৰহেলিকা হয় মোৰে কাষলৈ অহা নাই খোজে খোজে থাকিব মৰম উশাহ নামিছে উকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় একাজলি সপোনে তোমার নাম সিঁয়ৰে তোমাৰ সমান হ'ব তুমি জানো বুজানে অবুজন হিয়াতে তোমাৰ কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা না হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি চোৱা না সপোনতো পৃথকতো তুমি তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা ভাত পানী খাই অলপমান বম চম ফুটালোঁ গোটেইকেইটাই বৰষুণৰ মাজতো অকণমান ফূৰ্তি কৰিলোঁ সেয়াই আৰু আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে আৰু যদিহে ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলৰ ফেমিলি মেম্বাৰ হ'ব বুলি আশা ৰাখিলোঁ শেষত মোৰ হাজবেণ্ডৰ বাৰ্থডে আৰু দেৱালীৰ কেইকপিমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা ৰাখিলোঁ আপোনালোকে ফটো কেইকপি চাই ভাল পাব আৰু যদিহে ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰি জনাব বাই বাই আজিলৈ ইমানতে সামৰিছোঁ